জয় জুবিন দা, জুবিন দাই ন্যায় পাবই লাগিব, জয় জুবিন দা। 19 তাৰিখ 9 মাহ 2025 অসম তথা ভাৰতবাসীৰ বাবে এটা বহুত দূৰ খবৰ আছিল আৰু সেইটো হৈছে জুবিন গাৰ্গৰ মৃত্যু। জুবিনৰ দেশত নাহৰ ফুলক, তাৰ উদ্দেশ্যে আমি আজি জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিম। জুবিন দাই ন্যায় পাব লাগিব, তাৰ উদ্দেশ্যে আমি এটি নাহৰ পুলি ৰোপণ কৰিছোঁ। প্ৰথমে আমি আমাৰ বন্ধুসকল আছে ইয়াত, গোটেইখিনি লগ খাই আছোঁ। আমি ৰাতি 10টা বজাত আমি জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিম। আমি চৰাইদেউ হৈ পেলাই আমি দশবতা সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে আমি চৰাইদেউলৈ যাত্ৰা কৰিম। তাৰ উদ্দেশ্যে আমি এটি নাহৰ পুলি ৰোপণ কৰি আছোঁ। নাহৰ পুলিটো ৰোপণ কৰাৰ পিছত আমাৰ দুআষাৰ ব্যক্ত কৰিব বিপুল দা। আমি কি উদ্দেশ্যে আমি জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছোঁ তাৰ দুআষাৰ আপুনি কৈ দিয়ক। আমি আজি যাত্ৰা কৰিছোঁ দশবতা নাট্যগোষ্ঠী জুবিন দাৰ ন্যায়ৰ হেতু। জুবিন দাৰ ন্যায়ৰ দাবীত জুবিন দাই ন্যায় পাব লাগিব, ন্যায়ৰ কাৰণে আমি আজি যাত্ৰা কৰিছোঁ। জুবিন দাৰ সমাধি ক্ষেত্ৰত আমি এগছি চাকি জ্বলাম আমাৰ দশবতা নাট্যগোষ্ঠীৰ হৈ। তাৰ পাক মুহূৰ্তত আমি দশবতাৰ সাংস্কৃতিক তৰফৰ পৰা আমি এটি নাহৰ পুলি যাত্ৰাৰ মুহূৰ্তত দুটি নাহৰ পুলি আমি ইয়াত বৃক্ষৰোপণ কৰিছোঁ। তাৰ লগত আমাৰ সকলো আমাৰ দশবতা নাট্যগোষ্ঠীৰ দল টীম আছে, কমপ্লিটলি আমাৰ টীম আছে। আজি আমি তালৈ যাত্ৰা কৰিম। যাত্ৰা কৰাৰ পাক মুহূৰ্তত আমি এটি দুটি বৃক্ষৰোপণ কৰিছোঁ নাহৰ। এটি আমাৰ সুৰেণ কলিতা ছাৰে বৃক্ষৰোপণ কৰিছে, এটি আমি সকলোৱে মিলিজুলি এটি বৃক্ষৰোপণ কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে জুবিন দাৰ ন্যায় ক্ষেত্ৰত জুবিন দাৰ ন্যায় পাবই লাগিব। তাৰ ক্ষেত্ৰত জুবিন দাৰ ন্যায়ক লৈ যিমানখিনি যি হৈছে আজিৰ দিনত উকিলক লৈ কিবা কিবি হৈ আছে, বহুত আমি কিবা কিবি শুনিছোঁ। সেইবিলাক আমি নাজানো, আমি জুবিন দাৰ ন্যায় পাব লাগিব। আমি বেলেগৰ কথা নাজানো, বেলেগৰ কথা আমি ক'বলৈ নাযাওঁ, কিন্তু জুবিন দাৰ ন্যায়টো আমাক লাগিবই। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এইডোখৰতে 19 তাৰিখ 9 মাহ 2025 অসম তথা ভাৰতবাসীৰ বাবে এটা বহুত দূৰ খবৰ আছিল আৰু সেইটো হৈছে জুবিন গাৰ্গৰ মৃত্যু। তো আজি হৈছে জানুৱাৰী 5 তাৰিখ। তো আজি প্ৰায় 3 মাহ হৈ গ'ল জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই। গতিকে আমি চৰাইদেউবাসী হৈ দশবতা সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে আমি আজি জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছোঁ। এতিয়া বাজিছে ৰাতি 10টা বাজিছে। তো আমি তালৈ যাম। জুবিন গাৰ্গে ন্যায় পোৱা নাই এতিয়ালৈকে, গতিকে জুবিন গাৰ্গে ন্যায় পাব লাগিব। তাৰ উদ্দেশ্যে আমি ওলাই গৈছোঁ। আৰু জয় জুবিন দা, জুবিন দাই ন্যায় পাবই লাগিব, জয় জুবিন দা, জয়। গাইজ এতিয়া বাজিলে 2টা, আমি পালোহি যোৰহাট। তো এতিয়া গাইছে মোটামুটি কৰি আছে। ৰাইজ আমাৰ লগত কোন কোন আছে দেখুৱাই দিছোঁ ৰ'ব। এইফালে আছে আমাৰ বান্ধৈ LK, এইফালে আছে আমাৰ নিখিল, ভালকে দেখুৱাই দিয়ে। এইফালে আমাৰ আছে সঞ্জীৱ, নমস্কাৰ দিয়া, নমস্কাৰ। আৰু অজয় দা, এইফালে আমাৰ ডিজিটেল ভাই ইউটিউবাৰ, এইফালে আমাৰ বিপুল দা, এইফালে সঞ্জয় দা, আৰু এইফালে আহি গ'ল আমাৰ বান্ধৈ। আৰু এজন আছে মুটি আছে, কিন্তু নেদেখা আপোনাক। বন্ধুসকল পোহৰ হৈ গ'ল, আহি পাই গ'লো নগাঁও এতিয়া নগাঁও ডিমৌ বাইপাছ ন। তো এইফালে চব এইফালে গোটেইকেইজন ভাগৰি গৈছে গাড়ী চলাই ন। সঞ্জীৱ কাই এয়া ৰাতিপুৱাই চিপছৰ পেকেট চুবাই আছে। এইকেইজন দোকান আমি পাই গ'লোহি। এতিয়া জুবিন ক্ষেত্ৰ পামগৈ। আৰু পোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, নেক্সট ভিডিঅ'টো পাই যাব জুবিন ক্ষেত্ৰৰ সম্পূৰ্ণ ভিডিঅ'। তো আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব, আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায়, ধন্যবাদ।